নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সন্ধিয়া খাবৰ কাৰণে বেলেগ এটা বস্তু বনাব লৈছোঁ। ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। ইয়াতে মই তাৰ আগে মই কৈ লৈছোঁ কি বনাম। আজি মই চাগুৰ এই যে চাগুদানা দেখিছে, চাগুদানাৰ হালোৱা বনাব লৈছোঁ সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে। আৰু তাৰ কাৰণে এয়া মই আলু, পিঁয়াজ, বিলাহী, নৰসিংহ আৰু জলকীয়া সৰু সৰুকৈ কাটি ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে আৰু বস্তু দিব পাৰে, গাজৰ বা কেপচিকাম, যিবিলাক আপোনাৰ লগত এভেইলেবল থাকে। মোৰ লগত বৰ্তমান নাই, মই সেইকাৰণে এইকেইটা বস্তুৱেই কাটি লৈছোঁ বনাবৰ কাৰণে। আৰু চাগুদানাখিনি মই কোমলাই লৈছোঁ 2 ঘণ্টামান পানীত তিয়াই থৈ। আৰু ইয়াত মই 2 চামুচ ঘিউ দি লৈছোঁ। এয়া ঘিউ গৰম হৈছে। আৰু ইয়াত মই জিৰা 1 চামুচ দিছোঁ। যদি আপোনালোকে জিৰা খাবলৈ বেয়া পায় তেনেহ'লে বেলেগ মছলাও দিব পাৰে, 5 ফুৰণ বা ধনিয়া গুটি, যি আপুনি খাই ভাল পায় সেইটো দি ল'ব। মই জিৰাৰে দি লৈছোঁ প্ৰথমতে। মই নিমখটো প্ৰথমেই দি লৈছোঁ, যাতে পিছত মই বস্তুবোৰ দিলে মোৰ গালে তেল চিটিকি নাহে। আপোনালোকে জানে চাগে, তেলত প্ৰথমতে নিমখটো দি ল'ব লাগে, তেতিয়া তেল চিটিকি আমাৰ গাত নপৰে। আৰু এতিয়া মই এই চাগুখিনি তাত দি দিছোঁ। লগতে কাটি থোৱা আলুখিনিও আপোনালোকে একেলগে দি দিব, যাতে আলুখিনি অকণমান সিজিবলৈ সময় লাগে, সেইকাৰণে আলুখিনিও লগে লগে দি দিব লাগে। সোৱাদ অনুযায়ী মই ইয়াত অকণমান হালধি মিলাম, বেছি নহয়, অলপমান। অলপমান সিজালৈকে ঢাকনখন বন্ধ কৰি দিছোঁ। এতিয়া মোৰ আলুখিনি সিজি গৈছে ধুনীয়াকৈ। মই বাকীখিনি ইনগ্ৰেডিয়েণ্টছ এতিয়া দি দিব লৈছোঁ, একেলগে মই দি দিছোঁ। নৰসিংহ পাতটো প্ৰথমে মই তেলত নিদিওঁ, গালে তেল চিটিকি আহে কাৰণে, তাৰপিছত দিওঁ। আপুনি মন গ'লে প্ৰথমেও দি ল'ব পাৰে। এইখিনি মই দি দিলোঁ আৰু থাকি যোৱা চাগুখিনি দি দিছোঁ। আচলতে চাগুখিনি প্ৰথম দিয়াতকৈ পিছত দিব লাগে। আলুখিনি ভালকৈ সিজি গ'লে চাগুখন দিব লাগে, তেতিয়া বেছি ভাল হয়। মই জুই কমাই দিছোঁ, দেখিছে। এতিয়া অকণমান ঢাকনখন দি থ'ম বস্তুখিনি সিজিবৰ কাৰণে। এতিয়া মই ইয়াত অকণমান জালুকৰ গুড়া দিম, বেছি নহয়, মাত্ৰ সোৱাদৰ কাৰণে দিম। এয়া অলপমান, আৰু অকণমান ধনিয়া পাউডাৰ বা বেলেগ যদি মছলা আপুনি খাই ভাল পায় তাকো দিব পাৰে। চাগুখিনি মই তিয়াই থোৱাৰ কাৰণে অলপকৈ এতিয়া ফুলি আহিছে, আৰু যেতিয়ালৈকে ট্ৰেন্সপাৰেণ্ট হৈ নাযায় তেতিয়ালৈকে আপোনালোকে জুইত থ'ব পাৰে। এয়া হৈ গৈছে। যদি আপোনালোকে জ্বলা কমকৈ খায় তেতিয়াহ'লে জলকীয়া নিদিলেও কথা নাই। মই 3টা সৰু সৰু কেঁচা জলকীয়া কাটি দিছিলোঁ। আৰু যিবিলাক পাচলি আছে সেই পাচলিবোৰ দিলেও হ'ব, আৰু আপোনালোকে যিবোৰ মছলা খাই ভাল পায় সেই মছলা দি ল'ব। আৰু যদি মিঠা খাবলৈ ভাল পায় তেনেহ'লে চেনি দি ল'ব।
আৰু এনেকৈ ধুনীয়াকৈ চাহৰ লগত খোৱা জলপান এটা ৰেডি কৰি ল'ব পাৰে। মোৰ হৈছে সাগুদানাবোৰ যেতিয়া ট্ৰান্সপাৰেণ্ট হৈ যাব ধুনীয়াকৈ, তেতিয়া আমি নমাই দিব পাৰিম। তেনেহ'লে দেখিলেনে বন্ধু বান্ধৱীসকল, আমি কিমান কম সময়তে কম খৰচত ধুনীয়াকৈ সন্ধিয়া চাহকাপ খাব পাৰোঁ। ঘৰৰ পৰিয়ালৰ লগত ধুনীয়াকৈ চাহকাপ বনাই, ধুনীয়াকৈ জলপান এটা বনাই, খুব কম খৰচতে সহজতে খোৱা জলপান এইটো। খাই চাবচোন আপোনালোকেও, কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, মোক জনাব। আৰু এয়া চাওক, মোৰ কমপ্লিট হৈ গ'ল চাগুৰ হালোৱাটো বনাই। এতিয়া মই চাহৰ লগত খাম আৰু লগতে মোৰ পৰিয়ালৰ মানুহক পৰিৱেশন কৰি দিম। আৰু খুব কম সময়তে কম খৰচতে এইটো হৈ গ'ল, দেখিছেনে? আমি এনেকৈও ধুনীয়া ধুনীয়া বস্তু বনাই খাব পাৰোঁ। আজিলৈ মোৰ ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।